Just welcome to my YouTube channel Shahapur. আপোনালোকে জীৱনত বহুতো কষ্ট কৰিলে বহুতে কি কৰিলে আজি অকণমান ভিডিঅ'টো চাই আনন্দ উপভোগ কৰক তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই কৈ দিওঁ যে কোনোবাই যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব প্ৰথমতে দুটা ৰোমান্টিক সং শুনি লওক পিছত ভিডিঅ'টো আমি আৰম্ভ কৰি আছোঁ আজিকালি বোৱাৰীয়ে কেপি কিনি খায় পাকঘৰৰ লোকোৱে জনতাও টানি চায় ওই কাৰণে মতা হাততে গৰু বিৰাট ভাল লাগিল নমস্কাৰ জনাইছোঁ খুৰা আপোনাক আচলতে আজি আমাৰ বিশিষ্টজনে প্ৰত্যেকটো কথাৰ উত্তৰ গানৰ আগতে দিব আৰু আপোনালোকক বহুত এনজয় কৰাৰ বাবে প্ৰথমতে আমি তেওঁক সুধিব বিচাৰিছোঁ যে ছাৰ বৰ্তমান আমাৰ অসমত বন্ধন কিমান ফেমাছ হৈ গ'ল টলি আমি আপোনালোকে বন্ধনৰ আমাৰ বোৱাৰীসকল গৈছে বন্ধনৰ বিষয়ে কি ক'ব আপোনালোকে বোৱাৰীয়ে খুলিছে বন্ধন ডাঙৰ ডাঙৰ গোট লৈছে বহু টকা লোন সকলো হাততে দেখা পাবা দামী বিৰাট ভাল লাগিল কিচিম কিচিম কিৰিম গালে মুখে ঘঁহে মিটিঙৰ দিনা অফিচাৰক দেখাবলে তেওঁৰ পৰা জানিব বিচাৰিম যে ছাৰ আমাৰ বোৱাৰীসকলতো বন্ধন নিয়ে দিয়ে তাৰ পুৰুষসকল যে আছে তাৰ মাৰোতে কিবা হৈ যায় আপুনি সেইটোৰ বিষয়ে কিবা ক'ব নেকি গৈছে দাড়ি চুলি পকি তথাপিতো মাকে নকয় লোন নলম বুলি বিৰাট ভাল লাগিল খুব সুন্দৰ উত্তৰ দিছে তেওঁ আৰু তেওঁক নেক্সট কোৱেশ্যন আমি শুনিম যে ছাৰ আজিকালি আপোনালোকে যিবিলাক দেখি থাকে যিবিলাক বোৱাৰীয়ে ৰজনীগন্ধা কেপি বিমল সেইবিলাকৰ বিষয়ে আমি কি কওঁ হয় বন্ধু আপোনালোকে দেখি থাকে যে আমাৰ আজিকালি বোৱাৰী হ'ল কিমান ৰজনী বিমল কেপি চেপি খায় যিয়ে নহওক তেওঁৰ বিষয়ে আমি সেইটো তেওঁৰ বিষয়ে জানি ল'ম আজিকালি বোৱাৰীয়ে কেপি কিনি খায় পাকঘৰৰ লোকোৱে জনতাও টানি চায় ওই কাৰণে মতা হাততে তো বন্ধুসকল আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই অকণমান জীৱনত হাঁহি আহিছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোক লাইক কমেণ্ট নিশ্চয় কৰিব আৰু আপোনালোকে এইটো কওক যে মোৰ ভিডিঅ'টো কেনেকৈ লাগিছে এইটো মোক কমেণ্টত জনাই দিব জয় আই অসম